2 দিন আগত হৈ যোৱা এটা ঘটনা যিটো ঘটনা দেখি মই নিজকে অসমীয়া হিচাপে লাজ পাইছো বা মোৰ দৰে বহুতে বেয়া পাইছে এই ঘটনাটো আৰু এই ঘটনাটো হ'ল পংকজ পাঠকৰ সেইদিনা গোৱালপাৰাত তেওঁ যি প্ৰগ্ৰাম কৰি আছে গোটেই অসমতে এতিয়া বৰ্তমান তেওঁ এটা ঔষধ লগাই যে চুলিয়া গতিকে সেইটো সকলোতে মানে প্ৰগ্ৰামটো কৰি আছে ঠিক তেনেকৈ গোৱালপাৰাতো এটা প্ৰগ্ৰাম কৰিলে যোৱা 2 দিন আগত আৰু তাত এটা ঘটনা ঘটিল যাৰ কাৰণে পংকজ পাঠকক ৰাজহুৱাভাৱে বেয়াকৈ অপমান কৰা হৈছিল গতিকে এই সকলোখিনি কথা পাতিম আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আচলতে কি হৈছিল কাৰ ভুল কি কথা এইটো আমি জানিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'ত মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব কাৰণ এনেকুৱা এজন ব্যক্তিক ৰাজহুৱাভাৱে অপমান কৰিছে যিজন ব্যক্তি অসমত এতিয়া সকলোৱে জানে তেখেতে অসমৰ মানুহৰ হৈ তেওঁ কিবা এটা ভাল কাম কৰিব গৈছে কিন্তু আমি তেখেতৰ হৈ কি কৰিছোঁ তেখেতেতো বাৰু যিয়ে নহওক অসমৰ যিখিনি মানুহ আছে তেওঁ বন ঔষধিৰ দ্বাৰা বা এতিয়া মূৰত যি চুলি গজোৱা এইটো এটা কিমান আশাৰ মানে কথা যাৰ মূৰত চুলি নাই তেখেতে গম পাব যে ইয়াৰ ইম্পৰ্টেণ্ট কিমান মোৰো নাই দেখিছে ময়ো ভাবিছিলোঁ যাম বুলি কিন্তু তাত যি মানুহৰ ভিৰ সেই ভিৰৰ কাৰণে মই সাহস কৰিব পৰা নাই কাৰণ হাজাৰ হাজাৰ মানুহ আৰু ইমান ভিৰৰ মাজত মই খুবেই বেয়া পাওঁ সেইটো কাৰণে মই জুবিন দাৰ প্ৰগ্ৰেম কেতিয়াও চাব নাযাওঁ কাৰণ তাত গৈ মাৰপিট খাব ইচ্ছা নাই এতিয়া পংকজ পাঠকৰ যিটো প্ৰগ্ৰেম তাতো এনেকুৱা হৈছে হাজাৰ হাজাৰ মানুহ বাৰু যিয়ে নহওক সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু গোৱালপাৰাত যি ঘটনাটো হ'ল এইটো আচলতে হৈছিল কি যেতিয়া তেওঁ মানে এই প্ৰগ্ৰামবিলাক ৰাখে তেতিয়া হাজাৰ হাজাৰ মানুহ হয় ঠিক তেনেকৈ তাতো হৈছিল গোৱালপাৰাত হোৱাৰ পিছত এজনী মাইকী মানুহ আহিছিল তাত মানে ঔষধ লগাবৰ কাৰণে আৰু তেওঁৰ চুলি কম আছিলে চাগে উইক পিন্ধে মূৰত পিন্ধিলে আহি কিনে কৈছিল যে তেওঁ মানে ঘৰত অলপ ঔষধ লৈ যাব বিচাৰিছিল যিহেতুকে তেওঁ উইকটো খুলি তাতে ঔষধটো লগাব বিচৰা নাছিল বা লাজো পাই অলপ অসুবিধাও হয় কাৰণ লগোৱাৰ পিছত উইকটো পটককৈ পিন্ধিব নোৱাৰিব ঔষধ লগোৱাৰ পিছত চ' ঔষধখিনি লৈ যাব বিচাৰিছিল তেতিয়া মানে সেই কথাটো কওঁতে পংকজ পাঠকে কৈছিল বোলে যে তেখেতক অলপ ৰ'ব দিছিলে এইটো সেই যি মানুহজনী আছিল সেই মানুহজনীৰ ভাষ্য অনুসৰি মই কথাটো কৈ আছোঁ যে ঔষধটো আনিম বুলি গৈছিল আৰু পংকজ পাঠকে অলপ ৰ'ব দিলে আৰু এনেকৈ ৰখি যেতিয়া শেষ মুহূৰ্তত সকলোৱে যাব ওলাল তেতিয়া তেওঁ দৌৰি গৈছিল আৰু তাৰে কৰ্মচাৰীবিলাকক কৈছিল যে ঔষধৰ কাৰণে যে ঔষধটো মোক নিদিলে তেতিয়া সেই পংকজ পাঠকৰ ষ্টাফে হেনো তেখেতক বেয়া ব্যৱহাৰ কৰিছিল আৰু এতিয়া আৰু তাত আন এটা কেৰেক্টাৰ আছে যাৰ নাক ফাটাই দিছিল মাৰি কিনে তেখেত এজন ৰিটায়াৰ মাষ্টাৰ আছিল নামটো চাগে তপন আছিল আৰু তেখেতৰ ভাষ্য অনুসৰি তেখেতক যি তিৰোতাগৰাকী যেনেকৈ কৈছিল তেখেতেও সেইটো কথাই কৈছে আৰু কৈছে যে পংকজ পাঠকৰ মানুহে মাৰপিট কৰিছে তেওঁৰ নাকত মাৰিছিল কিন্তু তেওঁ বহুত ভদ্ৰভাৱে কৈছিল কিন্তু ভুলটো সম্পূৰ্ণ পংকজ পাঠকৰ এতিয়া যিয়ে নহওক সেই ফিল্ডখনত পংকজ পাঠকক কাণত ধৰাইছে লগৰকেইটা কাণত ধৰাইছে ধৰি তাত মাপ খুজিব দিছে আৰু এই মাষ্টৰজনৰ ভৰিত ধৰিব দিছে আৰু পংকজ পাঠকৰ আৰু লগৰকেইটাকক মাৰধৰ কৰিছে গতিকে এই এটা বহুত ডাঙৰ অপমানজনিত এতিয়া তেওঁলোকে যিখিনি কৈছিল সেইখিনি যদি পংকজ পাঠকক কৰিছেও তথাপিতো এই কাণত ধৰা যিটো মানে অপমান কৰিছে এইটো কৰিব নালাগিছিল যদি পংকজ পাঠকৰ ভুলো হৈছিল তথাপিতো এইখিনি কাম কৰিব নালাগিছিল এইটো এটা বহুত ডাঙৰ আঘাত আমাৰ কাৰণে অসমবাসীৰ কাৰণে এতিয়া কথাটো হৈছে যেতিয়া কাণত ধৰিছে পংকজ পাঠকে এতিয়া তেওঁ মাপ খুজিছিল হয় কিন্তু তাৰ পিছত ঘৰত আহি তেওঁ এটা লাইভ দিছিল আৰু সেই লাইভত যেতিয়া তেওঁ কাণ দিছিলে নহয় তেতিয়া মোৰ বহুত দুখ লাগিছিল অকল মোৰে নহয় অসমবাসীৰ বহুতৰে দুখ লাগিছে আঠুকাৰিৰ
কাণত ধৰি মাফ খুজিছোঁ এইকাৰণে মই তাতে বেয়া কাম কৰি মাফ কৰি মই আঁঠুকাৰী এইকাৰণে মাফ খুজিছোঁ যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে সেইকাৰণে মই মাফ খুজিছোঁ তেওঁ কথাটো হ'ল তেওঁ কান্দি কান্দি এইখিনি কথাই কৈছিল যে তেওঁৰ কোনোবা শত্ৰু আছে আৰু সেই শত্ৰুৰ দ্বাৰা এনেকুৱা যে এটা ঘটনা ঘটিব তেওঁ 2 দিন আগতে গম পাইছিল গতিকে গম পোৱাৰ পিছতো এনেকুৱা ঘটনা ঘটিলে কাৰণ তাত পুলিচ প্ৰশাসন আছিল শেষ মুহূৰ্তত পুলিচ প্ৰশাসনো তাৰ পৰা গুচি গৈছিল পংকজ পাঠকৰ অনুমতি লৈ গৈছিল বাৰু যিহেতুকে শেষ অৱস্থা তেতিয়া সেইখিনি সময়তে সেই তিৰোতাজনীয়ে এনেকুৱা অভিযোগ অনাৰ পিছত বা মাষ্টৰজনক মাৰধৰ কৰা বুলি সেই পংকজ পাঠকক ৰাজহুৱাভাৱে অপমান কৰিলে কাণত ধৰিলে মাফ খুজিব দিলে আৰু এটা কথা মই নটিচ কৰিছোঁ যেতিয়া এই ঘটনাটো ঘটাৰ লগে লগে যে নিউজ চেনেল 4-5টা নিউজ চেনেল প্ৰায় একেলগে আহিছে আহি কিনে তাত মানে পংকজ পাঠকৰ এই দৃশ্যবিলাক দেখাই আছে কিন্তু তেওঁ মানে এই নিউজ চেনেলকেইটাকে সিহঁতক কিন্তু একো সোধা নাই বা এই মাষ্টৰজনক তিৰোতাজনীক বা তাত যিখিনি মানুহ আছিল সিহঁতক মানে একোৱে সোধা নাই অকল পংকজ পাঠকৰ সেই দৃশ্যবিলাক দেখাই আছে কাৰণ সেইটো এটা নিউজ ভাইৰেল হ'ব নিউজ চেনেলবিলাকে TRP পাব গতিকে সেইটোৱেতো লাগে কিন্তু তেওঁলোককো সুধিব লাগিছিল আচলতে ঘটনাটো কি কাৰণে ঘটিল বা এনেকুৱা পৰিচয় কিয় কৰিলে মানুহজনক তেওঁ এজন অসমৰ আগশাৰীৰ মানুহ বুলিয়ে ক'ব লাগিব যিহেতুকে তেওঁ সকলোকে বনৌষধিৰ দ্বাৰাই উপকৃত কৰি আছে গতিকে তেনেস্থলত তেওঁ কিয় তেনেকুৱা অপমান কৰিলে কোনো নিউজ চেনেল এটাই নুসুধিলে পিছত আজি ৰাতিপুৱা মই ফেচবুকত এটা নিউজ চালোঁ তাত মানে পংকজ পাঠক আৰু সেই তিৰোতাজনী আৰু তপন যিজন ৰিটায়াৰ্ড মাষ্টাৰ আছিল তিনিওজনকে অনলাইনত লৈ কথোপকথন চলি আছিল তেতিয়া মই সেইখিনি চাই গম পালোঁ যে ইজনে সিজনক দুখ দিয়ে সিজনে ইজনক দুখ দিয়ে এইটোতো নৰ্মেল কথা গতিকে এই সকলোখিনি চাই আমি ধৰিব নোৱাৰোঁ যে আচলতে কোন দোষী এতিয়া কথাটো হ'ল আপোনালোকেতো ভিডিঅ'বিলাক চাইছে গতিকে আপোনাৰ মতে কোন দোষী আপুনি এইটো আমাৰ কমেণ্টত জনাব পাৰে ভিডিঅ'ৰ আৰু এতিয়া যোনে যে দোষ নকৰক কিন্তু এই যিটো কাণত ধৰি অপমান কৰিলে ৰাজহুৱাভাৱে এইটোত মই গভীৰ নিন্দা প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ নহয় তাৰ কাৰণে পুলিচ প্ৰশাসনেও অলপ চাব যাতে যেতিয়ালৈ প্ৰগ্ৰাম শেষ নহয় যেতিয়ালৈ গাড়ী মানে প্ৰগ্ৰাম শেষ কৰি কৰ্মকৰ্তা সকলো গুচি নাযায় তেতিয়ালৈ যাতে পুলিচ প্ৰশাসন থাকে এইটো জেদ সময়লৈকে থাকে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু এনে ঘটনা দ্বিতীয়বাৰ নহওক আৰু আমি নিবিচাৰোঁ যে অসমত এনেকুৱা সমাজৰ কাম কৰা মানুহ অসমীয়াৰ হাততে অপমান কৰা হওক গতিকে এইটো নিবিচাৰোঁ আৰু ভিডিঅ'ত সেইটোৱে ক'ম যে আপোনালোকেও এনেকুৱা মানুহক ছাপোৰ্ট কৰিব আৰু যোনে এনেকুৱা কাম কৰে সমাজৰ বিপৰীতে গৈ বা এনেকুৱা অপমান কৰিব বিচাৰে তেনেকুৱা মানুহক কেতিয়াও ছাপোৰ্ট নকৰিব মই জানো যে আপুনি যদি এটা ভাল কাম কৰে তেনেহ'লে একাংশ মানুহে আপোনাক ভাল পাব আৰু একাংশ মানুহে আপোনাক বেয়া পাব আৰু যদি বেয়া কামো কৰে তেতিয়া একাংশ মানুহে আপোনাক ভাল পাব আৰু একাংশ মানুহে বেয়া পাব কাৰণ এটা বস্তু পজিটিভ আৰু নিগেটিভ থাকেই গতিকে আমি সদায় নিগেটিভখিনি এৰি পজিটিভখিনিক ল'ব লাগিব গতিকে সকলোকে মই এইটোৱে অনুৰোধ জনাম যে এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহওক সকলোৱে ছাপোৰ্ট কৰিব এনেকুৱা সমাজত কাম কৰি যোৱা মানুহক আগবঢ়াই দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমে আমাৰ চেনেল ভিজিট কৰিছে বা কোনোবাই ভিডিঅ' চাইছে প্ৰথম তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমে চাবলৈ তেনেহ'লে আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ